নমস্কাৰ বন্ধু-বান্ধৱীসকল। বন্ধুসকল, সপোনত কুকুৰ দেখা মানে কি হয় তাৰে দুটামান কথা আজি আপোনালোকৰ আগত আলোচনা কৰিবলৈ ওলাইছোঁ। বন্ধুসকল, সপোনত কুকুৰ দেখা মানে বিপদত পৰা বা আপোনাৰ ভৱিষ্যত জীৱনত কিবা বিপদ হ'ব বুলি আগজাননী দিয়া। দ্বিতীয়তে, বন্ধুসকল, আপুনি যদি সপোনত কুকুৰে কামোৰা দেখে অথবা আপোনাক কুকুৰে সপোনত কামুৰিলে, এনেকুৱা ধৰণৰ সপোন দেখিলে বন্ধুসকল শত্ৰুৰ সন্মুখীন হ'বলগীয়া হয় অথবা যদি আপোনাৰ কোনোবা শত্ৰু থাকে তেওঁলোকৰ লগত কাজিয়া হোৱা বুজায়। তৃতীয়তে, সপোনত যদি কুকুৰৰ মাংস খোৱা দেখে তেতিয়া আপোনাৰ কি হয়? বন্ধুসকল, যদি আপুনি সপোনত কুকুৰৰ মাংস খোৱা দেখে তেতিয়া আপোনাৰ স্ত্ৰী বা বন্ধুৰ লগত যদি আপোনাৰ কোনোবা আপোন মানুহ থাকে তাৰ ওচৰত বা তেওঁলোকৰ ওচৰত সাহায্য পোৱা বুজায়।